এয়া সুভাষ চন্দ্ৰ বসুৰ মূৰৰ অংশ তেওঁ অংকন কৰি আছে। আপোনালোকে দেখিছে তেওঁ সীমা বান্ধি দিছে, এইটো আলি, পথাৰৰ আলি, আৰু এইদৰে বোকা কৰি কৰি ঘাঁহ ৰাখি অংকন কৰিছে। এইটো বৃহৎ প্ৰতিভা। আপুনি কিমান সময়ত আহে আৰু কিমান সময় ইয়াত অংকন কৰে? ৰাতিপুৱা 4:30টা বজাত আহোঁ, আহি মেলি 10টামান বজাত আকৌ পুনৰ ঘৰলৈ ঘূৰি যাওঁ। আকৌ পিছদিনাখনি 4:30, 5 এনেকুৱামান বজাত আহোঁ, আহি মেলি আকৌ ঘৰলৈ উভতি যাওঁ। কিমান দিন লাগিলে আপুনি এখন ফটো, 3খন ফটো অংকন কৰোঁতে? প্ৰায় 8-9 দিনমান লাগিল, কাৰণ মাজত এবাৰ মেজাৰমেণ্টৰ কাৰণেও সময় লাগিছিল, সেইটো কাৰণে 8 দিন বুলিয়ে ধৰিছোঁ। জাপিটো আপোনাৰ বেছি তললৈ হৈ গৈছে।